গুড মৰ্নিং আৰু পুৱাই মই আপোনালোকক হোলীৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আৰু এয়া মোৰ ৰাতিপুৱা চাফ চাফাই কামবোৰ আৰম্ভ হৈ গ'ল আৰু তাৰপিছত দেখিলোঁ পাকঘৰত দেখোন আমাৰ মানুহজনী কিবা এটা বনাই আছে। এয়া গা পা ধুই উঠিয়ে ইয়াত সুন্দৰকৈ যদি হাতত নাস্তা পোৱা যায় কাৰণো ভাল নালাগিব কওকচোন। আৰু এয়া চাওক আমি ৰঙা চাহৰ লগত কি সুন্দৰকৈ মেগী খাই আছোঁ আৰু তাৰপিছতে অকণমান মই এয়া কালাৰ মিক্স কৰি আছোঁ। চাওক কোনোবা আহিছে তেখেতক দিওঁ। এয়া দেখোন আমাৰ মা আৰু ডাঙৰ মা আহিছে। তাৰপিছত আৰু তেওঁলোকক কালাৰ লগাই এতিয়া আমি হোলী খেলা আৰম্ভ হৈ গ'ল। মানুহজনৰ সৈতে এয়া মোৰ প্ৰথম হোলী। তাৰপিছত আমি ওলালোঁ ইঘৰ সিঘৰ গৈ সিহঁতক কালাৰ লগাই পৰিলোঁ। বাইদেউক দৌৰাই তাৰপিছত তাইক কোনোমতে পালোঁ। এয়া কালাৰ লগাই সকলোকে হোলীৰ শুভেচ্ছা দি আজিৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ। বাই বাই।